কবিতাটোৰ নাম হ'ল জোনবাই ভালপোৱা ল'ৰাজন পোহৰৰ সন্ধানত। কত আশাৰ আবিৰত কত সপোন বিচাৰি কৰিলোঁ যে আপোন মোৰ জোনবাই ভালপোৱা দাদাজন। আপোন পহৰা হৈ বুটলি লৈছিলোঁ জীৱনৰ নানান সমীকৰণ, কিন্তু নাজানো কিয় ক'ত কেনেকৈ হঠাৎ হেৰাই গ'ল তেওঁ আজি মোৰ কাষৰ পৰা, নিখোজ হৈ পৰিল মোৰ আবেষ্টনীৰ পৰা। ক'ত বা ব্যস্ত আজিকালি, খবৰ বাতৰি দিবলৈকো যে নাই কোনো আহৰি। হয়, কাকনো সুধিম তেওঁৰ কথা, এই বতাহ, এই আকাশ নে এই পানীৰ নিজৰা। আছে বা ক'ত তেওঁৰ ঠিকনা, লয় বা ক'ত চিৰণি তেওঁ, গায় বা ক'ত বিষাদৰ গান। নহয়, এইবোৰত নাই তেওঁৰ বসতি। তেওঁ যে জোনবাইৰ একান্ত প্ৰেমিক আৰু প্ৰহৰী, গতিকে তেওঁক বিচাৰি ময়ো যাব লাগিব জোনবাইৰ দেশলৈ বুলি, কৰিব লাগিব চলাথ তেওঁৰ বাৰ্তা বিচাৰি। এয়া চোৱা জোনবাই, ময়ো তোমাৰ ওচৰলৈ আহি আছোঁ, তুমি দিবা সন্ধান মোক মোৰ জোনবাই ভালপোৱা দাদাৰ নিদান। কৰিবাহি আলিংগন, পুনৰাই দিবা জীৱনৰ মোৰ মধুক্ষণ। পিছে জোনবাইৰ দিশলৈ যোৱা বাটটিনো কোন দিশে, পূব পশ্চিম নে দক্ষিণ, বায়ু অগ্নি ঈশান নে নৈৰাত, নে ঊৰ্ধ নে অধ। ক'ত বা পাওঁ মই উমান, দশো দিশৰ বতৰা বাৰু কোনে দিব মোক সিমান। কথাষাৰ ভাবিছিলোঁহে মাথো ধৰক বৰককৈ, শীতল মলয়া এচাতিয়ে গা মন সাত পেলাই গ'ল মোৰ, লৈ গ'ল মোৰ মন মোৰ শৈশৱলৈ। সাৰ পাই উঠিল কণমানি ল'ৰাটো, মোৰ মনৰ মাজত লুকাই থকা তাৰ কোমলীয়া আৱেগবোৰ। মই যে হ'লো মন্ত্ৰমুগ্ধ, কৰিলোঁ মলয়াক এটি কঠিন প্ৰশ্ন। জোনবাইৰ দিশলৈ যোৱা বাটটি পোৱানে বাৰু তুমি চিনি, মোৰ যে আপোনজনক বিচাৰি যাবলগীয়া আছে তালৈ, সকলো বাধা বিঘিনি জিনি। মলয়াই প্ৰথমে মোলৈ থৰ লাগি চালে, তাই হয়তো আচৰিতেই হৈছে, তাইকো যে কোনোবাই প্ৰশ্ন কৰিব পাৰে, তাইৰ যেন অহংকাৰত কোনোবাই কুঠাৰ ঘাট সানিলে। তথাপি একো নকৈ তাই মাথো ইংগিত দিলে, মোৰ পিছে পিছে আহা শুনা মোৱা, পিছে সাৱধান দিশভ্ৰষ্ট যে নহ'বা। ময়ো মন খুলি আগুৱালোঁ উমলি জামলি, মলয়াৰ সূত্ৰে উৰি গ'লোঁ দিক বিদিক নেওচি। দেখিলোঁহি সন্মুখত অশান্ত সাগৰ, যাৰ উৰ্মিৰ চুম্বনে কৰিলেহি মোৰ গতি মন্থৰ। ইয়াৰ পৰা সাগৰ ককাই সুধি ল'বা তোমাৰ বাট, মোৰ যে আছে আৰু কত কাজ। মলয়াই সেই বুলি বিদায় মাগিলে, তাইৰ গৌৰৱী সত্তাই আভোষণ তৰিলে। সাগৰৰ ঢৌবোৰে পিছে মোক নেৰিলে, কৰি মোক জুৰুলা জুবুৰি। সাগৰৰ ঢৌৱে যেন নিদিয়ে মোৰ বাট এৰি। ময়ো পিছে শিলপৰা কপৌ হ'ব নোখোজোঁ, সাহসেৰে সাগৰক মাত লগালোঁ। সাগৰ ককাই, সাগৰ ককাই, জোনবাইৰ দেশলৈ নিবা নেকি মোক, আছে যে মোৰ আপোন দাদা তাত, কোনোবাই মোক নিবলৈ দিব নেকি নিজৰ সহায়ৰ হাত। সাগৰৰ অশান্ত ঢৌবোৰ এতিয়া শান্ত হৈ পৰিল, আৰু হঠাৎ সাগৰৰ ঢৌ আঁতৰি সাগৰ তীৰৰ বালি ৰাখি শুকান হৈ পৰিল। এইবেলি মই সাগৰক কিবা কম ভাবিলোঁ, কিন্তু সাগৰ যে তাত আৰু নাই। হাতৰ মুঠিত শুকান মৰুভূমিকণহে পালোঁ। কি কৰোঁ মই এতিয়া, ক'ৰ পৰা পাম বাৰু জোনবাই দেশৰ ঠিকনা। মৰুভূমিত বহুত পৰ ঘূৰিলোঁ ফুৰিলোঁ, ক'তো যে একো জীৱনৰ চিন মুকাম নেপালোঁ। হঠাৎ দূৰৈত এটি পাহাৰৰ টিলা, যাৰ পোহৰৰ চিকমিকনিয়ে চকুত ছাট মৰা। যদিও জানিলোঁ সেয়া মৰিচিকাজনীৰ মই ওচৰলৈ গ'লোঁ। পোহৰৰ ঠাইত
গছ এজোপাহে দেখা পালোঁ। উপায় নাপাই এইবাৰ গছকে মাত লগালোঁ। গছ দাদা, জোনবাইৰ দিশলৈ যোৱা বাটটি জানা যদি কোৱা। গছৰ যে একো গা নলৰিল মোৰ কথাত। অতল হৈ মাথো থিয় হৈ থাকিল তেওঁ ধজা। কিবা উত্তৰ পামনে নাই, জনাৰো নাই একো দিহা। এদেতে গছৰ ওপৰৰ পৰা মাতি লৈ দেখিলোঁ এটি পাত সৰা। শিৰাপাতৰ শিৰাতেই কি জানি আছে গছে মোলৈ লিখা দাদাৰ বতৰা। মন মোৰ উগুল থুগুল, সৰা পাত বুটলিবলৈ যে মেলিলোঁ দুহাত। কিন্তু এয়া কি? সৰা পাতখিলা দেখোন উৰিবলৈ ধৰিছে, অথচ মৰুভূমিত বতাহেই যে নবলিছে। নাজানো কি এয়া মায়া, জোনবাইৰ দিশলৈ যাব পাৰিমনে নাই ভাবি কৰিলোঁ মনতে চিৎকাৰ। বেদনাভৰৰ যে বুকুত হাহাকাৰ। দুচকু মুদি জোনবাইকেই মাতিলোঁ। তোমাৰ দিশলৈ যাবলৈ যে বাটটি তুমিয়ে দেখাব বুলি হাত জুৰিলোঁ। তেনেতে শুনিলোঁ এটি সুহুৰিৰ মাত। দুচকু মেলি দেখিলোঁ ধুনীয়া পাখি লগা শুভ্ৰ অশ্ব এটি উৰি আহিল তৎক্ষণাত। ৰৈ আছে মোলৈ চাই কিবা প্ৰতীক্ষাত। ধুনীয়া অশ্বটোৰ শুভ্ৰ পাখিবোৰ জিলমিল, গাৰ বৰণ উজ্জ্বল বগা, মুখ আৰু চাৰি ঠেঙো মসৃণ। ডেউকা মেলি অশ্বই দেখালে মোক অন্যান্য ৰূপ। সৌন্দৰ্য পান কৰি মই যে হ'লোঁ আপ্লুত বিভোৰ। তাৰ পাছত সম্মতি ঘূৰাই পালোঁ, পাখি লগা অশ্বক তপৰাই সুধিলোঁ, জোনবাইৰ দেশলৈ মোক লৈ যাবা নেকি উৰি? চিনি পোৱা নে মোৰ দাদাক, তাতে থাকে সদায় ঘূৰি? কি বা আচৰিত লাগিল, অশ্ব আহি মোৰ কাষতে বহিল। ডেউকা মেলি মোক দিলে ইংগিত, তাৰ পিঠিত বহাবলৈ ৰৈ দিলে এক বিশেষ ভংগীত। যেন মোৰ একান্ত সংগী, যুগ যুগান্তৰৰ এক যাদুকৰী মায়াসনা, শুভ্ৰ পাখি লগা অনন্য সুন্দৰ অশ্বৰজা। অৱশেষত দশদিশ পাৰ হৈ, সাত সাগৰ 13 নদী পাৰ হৈ, ধৰাৰ বুকুৰ পৰা ওলাই গৈ উৰন্ত অশ্বই লৈ গ'ল মোক দূৰণিৰ জোনবাইৰ অচিন দেশলৈ। মোক নমাই দিলে জোনবাইৰ নীলৰঙী নদী এখনৰ পাৰত। আৰু তাৰ পাছত মোলৈ মিচিকীয়া হাঁহি এটিৰে যেন উৰি গৈ অদৃশ্য হৈ পৰিলগৈ সিপাৰত। আকৌ লগ পাম মোৰ অশ্বৰজা, মোৰ যাদুকৰী সংগী। তাৰ ৰূপ আকৌ এবাৰ হেঁপাহ পলুৱাই চালোঁ। এনেতে কোনোবাই মোক মাত মতা যেন পালোঁ, হেৰা অভূত বালক, কোন তুমি বিদেশী? কি কৰিছাহি আহি আমাৰ ৰাজ্যত আহি? মোৰ চকু থৰ লাগি ৰ'ল, মোলৈ চাই সিহঁতে চকুকেইটা যে তেঘেলিয়াই। কি কথানো সুধিছে শুনোচোনো মাছ দুটাই। সিহঁতৰ যে বাকলিবোৰ সোণোৱালী, চকু ডাঙৰ আৰু মাছবোৰ মুখবোৰ ৰূপোৱালী। ময়ো পিছে ভয় নকৰিলোঁ, সাহসেৰে উত্তৰ দিলোঁ, মই আহিছোঁ পৃথিৱীৰ পৰা জোনবাইৰ দিশলৈ বুলি। জোনবাই ভাল পোৱা মোৰ দাদাজনক উভতাই আনিম বুলি। মোৰ কথাত মাছ দুটিয়ে মনে মনে কিবা ভাবিলে। তাৰ পিছত জোনবাইৰ নৈত সাঁতুৰি নোহোৱা হৈ পৰিলে। তাৰ অলপ পিছত কি ভয়াৱহ ৰূপ দেখিলোঁ। এডাল ফিচফিচীয়া অজগৰ সাপ সন্মুখত দেখি চক খাই উঠিলোঁ। সাপডালে মোলৈ চাই হাঁহিলে, একেটাই প্ৰশ্ন মোক কৰিলে। ময়ো দিছোঁ বিকল সমিধান, ক'ত আছে মোৰ দাদা, দিয়া মোক সন্ধান। সাগৰ অজগৰক দেখিও যে ভয় হ'ল মোৰ অন্তৰ্ধান। পাৰিলে নিজকে দিম 100 বাৰ বলিদান। এনেদৰে এটাৰ পিছত এটা আহিছে গৈছে, ঘৰিয়াল কেঁকুৰা হৰিণৰ পিছত বাঘেও মোক প্ৰশ্ন কৰি খঙতে গৰজিছে। পখিলা ফৰিং আৰু ৰাজহাঁহজনীও চকুত পৰিছে। সকলোকে একেটাই উত্তৰ দি হ'লোঁ যে মই ভাগৰুৱা। জোনবাইৰ বুকুত শুই পৰিলোঁ আজি যে মই নিথৰুৱা।
দূৰৈত দেখিছোঁ কোনোবা মানৱৰূপী অৱয়ব এটি উৰি উৰি আহিছে। জানোচা মোৰ প্ৰশ্নৰ সমিধান তেওঁৱেই লৈ আনিছে। তেওঁ আহি যেতিয়া একেটা প্ৰশ্নই কৰিছে, ময়ো দিছোঁ একেটাই উত্তৰ একেধৰণে। মই আহিছোঁ পৃথিৱীৰ পৰা জোনবাইৰ দেশলৈ বুলি, জোনবাই ভাল পোৱা মোৰ দাদাজনক উভতাই আনিম বুলি। এইবাৰ মানৱৰূপী অৱয়ব মোৰ চকুত দিছে। ধৰা, এয়া যে স্বয়ং জোনবাই ৰাণী মোৰ সন্মুখত পোহৰ হৈ প্ৰকট হৈছে। ৰাণীয়ে থলে মোৰ মূৰত আলফুলকৈ হাত, লগতে দিলে মোক কৰিব এক পানীয় পাণ। মোৰ মন মগজুত শক্তি ঘূৰি আহিল। জোনবাই ৰাণীক কাষত পাই সঁচাকৈ জীৱন ধন্য হৈ পৰিল। তাৰ পিছত ৰাণীয়ে মোক ক'লে, হেৰা অবোধ বালক, তুমি বিচাৰি আহা জোনবাই ভাল পোৱা তোমাৰ দাদা। মোৰ দেশতে তুমি তেওঁক ঘৰ এটিত বাস কৰা পাবা। মই দিম তেওঁৰ সন্ধান, তোমাক লৈ যাম, দিম তোমাক তোমাৰ প্ৰাপ্য নিদান। কিন্তু তেওঁ যে আছে আনন্দত, ভাল লগা নতুন বন্ধুৰ মাজত নিত্যানন্দত। তোমাৰ ভাতৃসুলভ ভালপোৱাবোৰ আজি বিচলিত, পাহৰি তেওঁৰ নতুন প্ৰেমত সন্মোহিত। তুমি বাৰু ভাবানে তেওঁ তোমাক আজিও ভাল পায় বুলি অনন্ত? জোনবাই ৰাণীয়ে মোলৈ যেন কৰিলে এক কঠিন প্ৰশ্ন। আবেগৰ খেলখনত কিয় জানো বাৰে বাৰে হৈ পৰোঁ মই পৰাস্ত। হয়, এতিয়া যে নাই তেওঁৰ মোলৈ অলপো সময়, আছে অভিমান, কিন্তু মৰমটো আছে মোলৈ তেওঁৰ তামাম। মই মাথো মূৰ দুপিয়ালোঁ। জোনবাই ৰাণীয়ে মোৰ পিঠিত লিৰিকি কৰিলে এক গতিশীল। মুহূৰ্ততে জোনবাই দেশৰ নৈৰ পৰা আঁতৰি মই বিচাৰি পালোঁ জোনবাই দেশত মোৰ দ্বাৰা থকা ঘৰৰ বাতৰি। ডাৱৰেৰে আৱৰা যাৰ চাৰিবেৰ, দৰ্জা খিৰিকীবোৰ তৰাৰে সজা। ওপৰত নাই চালি, মাথো আকাশৰ ঘন নীলা, আৰু বেৰৰ মাজে মাজে মৌৰা চৰে অগণন পাখিৰ ফুৱৰা। যোৱা, এইটোৱেই তোমাৰ দ্বাৰা থকা ঘৰ। জোনবাই ৰাণীয়ে মোক সকীয়াই দিলে। মই মাথো এখোজ দুখোজকৈ আগবাঢ়ি গ'লোঁ ঘৰটিৰ পিনে। দুৱাৰ মুখত ৰৈ চাই ৰ'লোঁ এপলক ভিতৰ চৰাৰ পিনে। মোৰ দাদা আছে নিদ্ৰাত, গভীৰ শান্তিৰ কোলাত। কিন্তু এয়া কি, তেওঁ যে নহয় অকলশৰীয়া, তেওঁৰ লগত দেখোন সংগী অসংখ্য, নহয় তাকৰীয়া। তুমিয়ে নহয় নে মোৰ জোনবাই ভাল পোৱা সেই দাদাজন, যাৰ বাবে আহিলোঁ মই ধৰাৰ পৰা। তোমাক উভতাই লৈ যাবলৈ যাবানে তুমি দাদা মোৰ লগত, পুনৰ মৰমৰ এনাজৰীত বান্ধ খাবলৈ? মোৰ মাত শুনি তেওঁ চখ খাই উঠিল। মোক কাষত দেখি তেওঁ উচুপি উঠিল। সঁচাকৈ ভবা নাছিলোঁ তেওঁ পাহৰিলে বুলি মোৰ কথা। তেওঁৰ চকুলোৱে কৈ গৈছে বহু অব্যক্ত ব্যথা। ব'লা দাদা, আমি উভতি যামগৈ, এই বুলি দাদাৰ হাত ধৰিলোঁ মই। তেওঁক যে হেৰুৱাব ভুল আৰু কৰিব নোৱাৰোঁ মই। আজি মই সুখী, আজি মই শান্ত, হেৰাই পালোঁ মোৰ জোনবাই ভাল পোৱা দাদাজন, বিচাৰি পালোঁ মোৰ জোনবাই ভাল পোৱা ল'ৰাজন। ৰ'বাচোন, ক'ত যোৱা তুমি? হঠাৎ কাৰোবাৰ ককৰ সমাত, যেন বিভেদ কৰিব খুজিছে মোক মোৰ দাদাৰ পৰা ইয়াত। দিছে মোক আঘাত, চাওঁ এৰি দিয়াচোন বুলি তেওঁ মোহাৰি পেলাইছে মোৰ কণমানি কোমলীয়া হাত। কিন্তু ময়ো কৰিম সংঘাত, মই যে এৰিব খোজা নাই আজি দাদাক। ইমান কষ্টৰ ফল অবাবতে কিয় যাব দিম অথলে আনক। কিন্তু সাৰ পাই উঠিলোঁ মই ঘৰ্মাক্ত আৰু ভাগৰুৱা। শৰীৰ তথা আবেগেৰে হেৰুৱাজনক বিচাৰি পোৱাটো নহয় যে ইমান সহজ। কথাষাৰ কিয় বাৰু পাহৰোঁ বাৰে বাৰে। সেতেলীৰ কোণত উচুপি পাৰ কৰোঁ মই সময় নিস্তব্ধতাৰ সৈতে।
হাজাৰ চেষ্টা কৰিলেও যে আৰু নাপাওঁ ঘূৰাই মোৰ জোনবাই ভাল পোৱা দাদাজন। আবেগে বিচাৰিলেও বিবেকে যে সঁহাৰি নিদিয়ে কৰিব আপোন মোক সেই পুৰণি জোনবাই ভাল পোৱা ল'ৰাজন। কবিতাটিৰ ৰচক ডাক্তৰ অৰূপ কুমাৰ পাঠক। কবিতাটিৰ আবৃত্তিকাৰ ডাক্তৰ প্ৰাঞ্জল বৰা। ধন্যবাদ।